লকডাউনৰ সময়ছোৱাত ভাৰত চৰকাৰে ঘোষণা কৰিছিল যে সকলো মধ্যবিত্ত পৰিয়ালখন চলাৰ বাবে সকলোকে বেংকৰ একাউণ্টত নিজৰ টকা দিয়া হ'ব। তো এই বেংকৰ টকা বেংকত সোমাইছেনে নাই আমি কেনেদৰে চাব পাৰোঁ, আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম। নমস্কাৰ, মোৰ নাম অমল আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল অমল দাস। তো বন্ধুসকল, ডিছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈ চাব আৰু ডিছক্ৰিপশ্যনত গৈ লিংকটো পাব আৰু তাতে নিজৰ ডিটেইলছ দি আপুনি টকা পাইছেনে নাই চৰকাৰৰ সাহায্যৰ পৰা চেক কৰিব পাৰিব। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আমি পাব্লিছ ফাইনেন্সিয়েল মেনেজমেণ্ট ছাইটত আহি গ'লোঁ আৰু ইয়াতে আমি বেংকৰ নামটো এণ্টাৰ কৰিম, ঠিক আছে, টাইপ কৰিম। তো আপোনালোকে নিজৰ বেংকৰ নামটো ইয়াতে এণ্টাৰ কৰিব, ঠিক আছে। আৰু এই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাতে ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ দেখা পাব, ঠিক আছে। তাৰপিছত নিজৰ ডিটেইলছ দি দিব। মই মোৰ বেংকৰ নামটো দি আছোঁ ইয়াতে, ঠিক আছে, টাইপ কৰি আছোঁ, ঠিক আছে, আসাম গ্ৰামীণ বিকাশ বেংক, ঠিক আছে। তো তলত বেংকৰ একাউণ্টৰ নাম্বাৰটো, ঠিক আছে। তো আমি ইয়াতে নিজৰ বেংকৰ একাউণ্ট নাম্বাৰটো ইয়াতে টাইপ কৰিম। একো নাই, চিম্পুল হয়, ঠিক আছে। আপুনি যদি বেংকৰ একাউণ্টৰ নাম্বাৰটো নাজানে তেতিয়াহ'লে বহীত লিখা আছে, একাউণ্টৰ যিটো বহী, ঠিক আছে, তাৰ পৰা চাই লিখি ল'ব, টাইপ কৰি দিব, ঠিক আছে। তো ফ্ৰেণ্ডছ, যেতিয়া একাউণ্ট নাম্বাৰটো দিয়া হ'ব আৰু এবাৰ তলত দি দিব লাগিব, ঠিক আছে। তো তলত আমি চেম আকৌ আমি নাম্বাৰটো টাইপ কৰিম। তো বেছি টান নহয়, এবাৰ বেংকৰ একাউণ্ট দিয়াৰ পিছত তলত আকৌ দিব লাগিব, ঠিক আছে। মই টাইপ কৰি দিছোঁ, আপুনি নিজৰ বেংকৰ একাউণ্টটো দুবাৰকৈ ইয়াতে টাইপ কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াতে কেপচাৰ কোড আছে, ইয়াত যি ধৰণে আছে আমি সেই ধৰণে তলত আমি লিখিব লাগিব, ঠিক আছে। স্মল লেটাৰত আছে, আমি স্মল লেটাৰ, এইটো এটা সংখ্যা দেখুৱাই আছে, কেতিয়াবা আখৰো দেখুৱাব পাৰে, ঠিক আছে। চ' আমি লিখিলোঁ 074, সৰু হাতৰ আমাৰ স্মল লেটাৰৰ আছে F, ঠিক আছে। তাৰপিছত আমি চাৰ্চ কৰি দিছোঁ আৰু ইয়াত দেখিবলৈ পাইছে আমাৰ বেংকৰ ডিটেইলছ। তো এই বেংক একাউণ্টটোত চৰকাৰৰ ফালৰ পৰা পইচা দিয়া হৈছে, তো এনেকুৱা ধৰণত দেখুৱাইছে। বাকীখিনি আমি চিকিউৰিটিৰ কাৰণে আপোনালোকক দেখুৱাব নোৱাৰিম। ইয়াতে ডিটেইলছ দেখা পাইছে, এটা বেগুনীয়া আখৰত লিখা আছে, ব্লেকত গ্ৰাফিক্সত এটা, ঠিক আছে। তো আৰু যদি আপোনাৰ পইচা সোমোৱা নাই তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব সেয়াও দেখুৱাই আছোঁ, ঠিক আছে। তো মই আপোনালোকক দেখুৱাম, যদি আপোনালোকৰ বেংকত সেই পইচা সোমোৱা নাই তো আপোনালোকে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখুৱাব। তলত লিখা আছে, মই কাৰ্চিনেৰে দেখুৱাই দিছোঁ, আপোনালোকক দেখিবলৈ পাইছে। তো এনেকৈ চাব পাৰিব। ধন্যবাদ।